আজি গাহৰি খাম আৰু গাহৰি লৈ থকা আছে আৰু গাহৰি কাছ বাউণ্ডাৰী লোৱা দেই, বেছি দূৰ লোৱা নহয়। বাউণ্ডাৰী কয়লা গাঁও ন? কয়লা গাঁও ন? কয়লা গাঁও জামুগুৰি লোৱা হয়। কেৰেলাত আহি গাহৰি কাটি আছে আৰু আজি লাই শাক গাহৰি খোৱা হ'ব। আৰু ইয়াত গাহৰি হৈছে কি হাঁহ দি আছে নিদিয়ে, হাঁহ দি পেলাই আঁতৰাই দিয়ে। এইফালে আমাৰ হাতী কথা পাতি আছে। নেক্সট দেখুৱাই আছোঁ। হেল্ল', আজি যিহেতু গাহৰি খোৱা হ'ব আৰু গাহৰিৰ লগত লাই শাক নহ'লেতো ভাল নহয় ন। বৰ্তমান লাই শাক ছিঙি থকা হৈছে, লাই শাক ছিঙি আছোঁ। লাইৰ লগত গাহৰি আজি ডাঠকৈ এসাঁজ খোৱা হ'ব। বাট গাহৰিটো মই নাখাওঁ আকৌ দেই, গাহৰিটো বেলেগৰ কাৰণেহে বনাম। আৰু বাৰীত আম পৰি আছে, আম যদি কোনোবাই খায় আম ভালেকেইটা হৈ গ'ল। আম হৈ গ'ল, আম যদি কোনোবাই খায় খাব পাৰিব। ৰুমত আম খাই খাই টেঙা লাগে ইয়াত, কাৰণ 12 মাহে আম লাগে ন। খাই গৈ থাকিলে মই ছিঙি আছোঁ তলত লগ ছিঙিছে যে। গাহৰিটো দেউতা ভাগৰ প্ৰিয়, দেউতাৰ কাৰণে আৰু লগৰ কেইজনমান খাব। নিজে নাখালেও কি আছে, বেলেগক বনাই খুৱাই দিয়াটোৱেই ইণ্টাৰেষ্ট ন। আৰু মোৰ সেইভাগে মানে বনোৱা মেলাত মানে মই এইবোৰ কোনো আপত্তি নাই, বনাই দিম যোনে যিমান খায়। আৰু আমাৰ সৰু মৰু বাৰীখন এসাঁজ দুসাঁজ খাই থাকিব পৰা যায়। আৰু কি ক'ম, এইফালে ওচৰতে কণ জলকীয়া আছে, কণ জলকীয়া খাব পৰা হয়। অমিতা আছে, অমিতা খাব পৰা যায়। মানে বাহিৰত থাকি নিজে লগাই লোৱা হৈছে আৰু। যেনেকৈ আমি ঘৰত থাকিলে কিছুমান বস্তু নিজে লগাই লওঁ, ঠিক সেইদৰে ইয়াতো আমি লগাই লৈছোঁ। আৰু হ'ব, পাছত আৰু দেখুৱাম মাংস কেনেকুৱা হয় দেই। বাই বাই, মই শাক ছিঙি লওঁ। হাই গাহৰি মাংস লাই বনোৱা হ'ল, বাট মইতো নাখাওঁ ন। আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ মানে আমাৰ থ'বলৈ জেগা নাই। আৰু কি আছে, কোনো হেল্প নকৰে ন এইবিলাক ক্ষেত্ৰত, চবে লাজ কৰে। যিমানটো পাৰোঁ বনাই দেখুৱালোঁ। আৰু এতিয়া হৈ গ'ল বনাই মেলি খাই বৈ চব আজৰি। আৰু এতিয়া লাহেকৈ ময়ো শুমগৈ আৰু আপোনালোকে শুব দেই। বাই।